নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ খুবেই ভাল লগা এবিধ ভাপত দিয়া পিঠা ৰেচিপি। মইনো কেনেকৈ বনালোঁ তাকেই চাওকচোন। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে কুকাৰটো গেছত পাতি দিলোঁ, পানী দি দিছোঁ ইয়াতে। এতিয়া ঢাকনখন মাৰি পানীখিনি মই গৰম হ'বলৈ দিম। এনেকৈ চিটিটো খুলি ল'ব। যিহেতু মই কাপত বনাম, এনেকৈ চিটিটোতহে লগাই দিম। চাই থাকক আপোনালোকে ভিডিঅ'টো। গেছটো অন কৰি দিছোঁ। ইফালে গুড়খিনি মই কাটি লৈছোঁ মিহি মিহিকৈ। যিহেতু নাৰিকলৰ লগত মই পুৰ বনাই এনেকৈ দিব লাগিব ভিতৰত। সেইখিনি নাৰিকলখিনি ৰুকি ল'লোঁ। ৰুকি এনেকৈ দি দিছোঁ। নাৰিকলখিনি মই চেপি লৈছোঁ। পানীটো হ'লে মানে অকণমান সেমেকা টাইপৰ হয়, সেয়ে অকণমান শুকান কৰি লৈছোঁ। এইখিনি এতিয়া ভালদৰে এনেকৈ মিহল কৰি ল'লোঁ। এইফালে পিঠাৰ গুড়িখিনি লৈ লৈছোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ। ইয়াত এতিয়া মই অকণমানকৈ পানী দি সেইখিনি এনেকৈ মোহাৰি ল'ম। ভালদৰে সানি ল'ব লাগিব। পিঠাখিনি অকণমান সেমেকা হোৱালৈকে ধুনীয়াকৈ সানি ল'ব। ইফালে দেখিছেনে, এইখিনি মোৰ সেমেকা হৈ গৈছে। হৈ গৈছে। এতিয়া মই খৰাহী এটাতে চালি ল'ম। আপোনালোকৰ যদি চালনী আছে চালনীৰে চাকি ল'ব, খুব ভাল হয়। সকলোৱে বনাই খায়ে নিশ্চয়, নহয় জানো, একেবাৰে সহজ হয়। খৰাহীটো লৈ লৈছোঁ। এতিয়া এনেকৈ চালি লৈছোঁ। খুব কম সময়তে হৈ যায় এই পিঠাবিধ। খাবলৈ খুব ভাল, হেল্ডি হয়। সেয়ে আমি এনেকৈ একেবাৰে কম সময়তে বনাই খাব পাৰোঁ, নহয় জানো। ইফালে হৈ গৈছে চালি। কফি কাপ লৈ লৈছোঁ। এইকেইটা মোৰ বেছি ডাঙৰ নহয়, সৰু চাইজৰ হয়। আপোনালোকে মিডিয়াম চাইজৰ, এনেকৈ ডাঙৰ চাইজৰো ল'ব পাৰে, নিজৰ কথা। এতিয়া তল চাইডে এনেকৈ ফুটা কৰি লৈছোঁ। হৈ গৈছে। এতিয়া মই এইখিনি পিঠাখিনি এনেকৈ দি দিছোঁ। ইয়াতে মাজত নাৰিকল আৰু গুড়ৰ পুৰখিনি এনেকৈ দি দিছোঁ। আকৌ মাজত পিঠা দিছোঁ। মাজতে আকৌ অকণমান দি দিছোঁ গুড়, নাৰিকলৰ পুৰ। ওপৰত আকৌ পিঠাগুড়ি দি এনেকৈ ভালদৰে মিলাই লৈছোঁ। আপোনালোকে হেঁচি পেলাই নিদিব, নিশ্চয় জানে যিসকলে বনাই, হয় নাই। কিন্তু একেবাৰে সহজ, আৰু মই বনাইছোঁ যিহেতু, সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। একেবাৰে সহজ পদ্ধতিৰে হৈ যায়, খাবলৈও খুব ভাল। সকলোৱে নিশ্চয় বনাই খায়। মই আকৌ কৈছোঁ, এনেকৈ কুকাৰৰ এতিয়া মোৰ পানীখিনি গৰম হৈ আছে। ইয়াতে এনেকৈ লগাই দিলোঁ। এনেকৈ সৰু হেতা এখনে মই ঢাকন মাৰি দিছোঁ। আপোনালোকে যি হ'লেও ঢাকন দিব পাৰে। দেখিছেনে, 2 মিনিটমানতে হৈয়ে যায়, একেবাৰে সোনকালে হৈ যায়। এইটো মোৰ হৈ গৈছে। আন এটা আকৌ বহাই দিছোঁ। ইফালে এইটো উলিয়াই লৈছোঁ। এইটো হৈ গৈছে। উলিয়াই লৈছোঁ। এইফালে এটা হৈ গৈছে। গোটেইখিনি মই এতিয়া এনেকৈ এটা এটাকৈ সকলোখিনি বনাই ল'ম। দেখিছেনে, মোৰ হৈ গৈছে। গোটেইখিনি কৰি হৈ গ'ল। একেবাৰে কম সময়তে হয়। আপোনালোকেও বনাই খাব। যিসকলে বনাই খাইছে নিশ্চয় গমেই পায়। নজনাসকলৰ বাবে কৈছোঁ। আজি ভিডিঅ'টো ইমানত